ঘৰৰ কাম কৰি আৰু শেষ নোহোৱা হৈছে। বিহু আহিছে, পিঠা খুন্দিব লাগে, কাপোৰ কানিব লাগে। দুজনীকে বোৱাৰী থাকিব সিহঁতৰ খবৰ নাই পিঠা খুন্দিব লাগে নে কি কৰিব লাগে। বুঢ়ীয়ে বাৰু কিমান কৰিম বাৰু, কৰি ভাগৰি গৈছোঁ। ডাঙৰজনীও সেই সৰুজনীও সেই অকল মোবাইলটোকে চাই মোবাইলতে ব্যস্ত হৈ থাকে আৰু সিহঁতি। বুঢ়ীয়ে নোৱাৰিছোঁগৈ আৰু কিমান কৰিম বাৰু, নকৰিলেও নহয়। এতিয়া নাতিনীকেইজনী মুখতে দিব লাগে নহয়। এজনী কম নহয় কৰি থাকিছে। এইটো নলওঁ দেই। এইটো ল ভাল লাগিব। এই নলওঁ। এইটো অৰ্ডাৰ কৰি দিয়ক। মোলৈ এইটো ভাল লাগিব। এই ৰঙাটো কেনেকুৱা লাগিব? ৰঙাটো ভাল লাগিব। মোক ৰঙাটোহে ভাল লাগে। মই ৰঙাটো যে একেবাৰে পচন্দ নকৰোঁ দেই। মই মোলৈহে লৈছোঁ কিবা। আপোনাৰ পচন্দমতে আপুনি লওক আকৌ। নালাগে ৰঙাটো ল'ব নালাগে। মোৰ অৰ্ডাৰ দিবলৈ নাই ৰঙাটো দেই। মোলৈ চুইজাৰ এযোৰ অৰ্ডাৰ কৰক তেতিয়াহ'লে। চুইজাৰনো ক'ত পিন্ধিবি? পিকনিক খাবলৈ যাম নহয় কিবা জানুৱাৰী। এতিয়া বিহু পাছত পিকনিক খাবলৈ যাওঁতে পিন্ধি যাম আকৌ। নালাগে থ চুইজাৰ তুইজাৰ পিন্ধিব। আহিবই চুইজাৰ ইমান। একো নহয় গাড়ীতহে যাম কিবা। দুজনীকে বুঢ়ী আছে, শাহু আছে, আমি বোৱাৰীবোৰে লাগি থাকিবলৈ কি দৰকাৰ আকৌ পিঠা খুন্দিবলৈ। দৰকাৰ নাই ন? শুনক আকৌ আপোনালোকে। আমাৰ বিহু লগা নাই নহয়। তহঁতৰ আৰু সেইবোৰে আৰু মেকআপৰ লগতে লাগি থাকা আৰু অইন কাম বাদ দে আৰু। বিহু আহিছেনে কি খবৰ নাই। মই বুঢ়ীয়ে কৰি থাকোঁ না চব, অকল সেইবোৰতে লাগি থাক বুঢ়ীজনী। একেবাৰে বুঢ়ীজনী কিহৰ ষ্টাইল কৰেনো? আমি জীয়েককেইজনী ষ্টাইল কৰিমেই। আমিনো কি বুঢ়ী হৈছোঁ নেকি আপোনালোকৰ আগতে? ঢেঁকী দিবলৈনো আপোনাক কোনে কৈছে ঢেঁকী চেকি দিবলৈ? দিয়কলে গ'লে ঢেৰ পায় দোকানে চোকানে। আপোনাক ঢেঁকী দিবলৈ দৰকাৰ নাই নহয়। দিবও আকৌ কৈও থাকিব একেবাৰে। কথা শুনকচোন বাৰু। ষ্টাইলৰ কথা কৈছে। আমি ষ্টাইল নকৰিলে কোনে ষ্টাইল কৰিব আকৌ, হয় নাই বাৰু? তেওঁহে গাত বিহু লাগিছে একেবাৰে। গাঁৱৰ এজনী বুঢ়ীও এনেকৈ ঢেঁকী দি নাথাকে দেই। আমাৰ গৰাকী যেনেকৈ ঢেঁকী দি থাকে, হয় নাই বাৰু? কাপোৰ কানি চাওকচোন বাৰু। ৰাতিপুৱা উঠি পেলাই বিহু লাগিছে বুলি ঢেঁকী দিবলৈ আহিব বুলি একদম সেই পুৰণা কাপোৰযোৰকে লগাই ল'লে। আনকালে ভালেই থাকে। আজি আকৌ চাওকচোন মানুহ কোনোবা আহিলে বাৰু কি বুলি ভাবিব বাৰু? বুঢ়ীজনীক দি পেলাই ঢেঁকী দি আছে বুলিহে ভাবিব। বলক আমি এতিয়া তিয়কলে যাওঁ। মানুহ আহিলে নহ'লে আকৌ আমিয়ে লাজ পাম। বুঢ়ীয়ে সেই পিঠা খুন্দি পেলাই আমাক পিঠা খুৱাইছে বুলি পেলাই সেই ভোগালী জলপানৰ পৰা এই পিঠা চিঠা অকণমান কিনি আনোগে ব'লক। বেলেগক নোখোৱালেও নিজে খাবলৈ হ'লেও লাগিব নহয়। ব'লক কিনি আনোগে ব'লক। হ'ব দে। মই এদে থাকিলেই হ'ব। তহঁতিয়ে ষ্টাইল কৰ। ল'ৰাকেইটা পইচাকেইটা ভাগে বৰবাদ কৰিছ আৰু তহঁতি ল'ৰাকেইটা পইচাকেইটা হেৰি কৰিছ। বুঢ়ী বা এদে থাকিলেও হ'ব। তহঁতিয়ে ষ্টাইল কৰি থাক যিমান পাৰ। এজনীয়ে আকৌ ঢেঁকীটোকে দিব নাজানে। আজিলৈকে ঢেঁকীটোকে দি পোৱা নাই। কেনেকৈ ঢেঁকী দিবহি? ঢেঁকী দিয়া কথা কৈছেচোন। আপোনাৰ কথা কৈছেনে মোৰ কথা কৈছে জানো পাই। মই নেজানো নহয়। মই আজিলৈকে ঢেঁকীত ভৰিটোকে দি পোৱা নাই। ইজ্জতত লাগি গৈছে ঢেঁকী দিয়া কথা কৈছে। আহকচোন। মই নেজানো নহয়। আহক দুইজনী আহক। নেজানো কোনটো, এইটো ভৰি দিম নে বাওঁ ভৰিটো দিম নে সোঁ ভৰিটো? দুইটা দিলে কেনেকে ঢেঁকীটো হেৰি হ'ব আকৌ? দুইটা দি পেলাই বহি দিম নে কিনো? এই মায়েচোন ঢেঁকীটো এটা ভৰিহে দি থৈছে। দুইটা ভৰি দিলে বহিহে দিব লাগিব। এটা ভৰি দি লবি তাৰপৰা এটা ভৰি দি ইটো ভৰি দি বহি দিম নে কি? দিবলৈ নাই দেই। মোক কাপোৰ ধুবলৈ আছে। সদায় তহঁতক চাউল জাৰি খুৱাব লাগে। দুজনীকে বোৱাৰী থাকি কৰিব নোৱাৰে। মোক পইচা 10 টকা 20 টকা দিয়ে চাউল যোৱাবলৈ সিহঁতি সহজ পাইছে। মোৰ ঘৰত কাম বন নাই। ইমানখিনি দুজনীকে বোৱাৰী থাকোঁতে মোকে সদায় মাতিব। পইচা কেইটকামান সৰহকৈ দিলেও হয় আকৌ, তাকো নিদিয়ে। বোৱাৰী কথা কৈ নাথাকিবি দেই। ঘৰৰ কাপোৰ কানি ময়ে ধুই আছো। তই দেখিছনে বাৰু? কেলে কৈ আছে এইবোৰ কথা? বুঢ়ীয়ে আকৌ শুনক আকৌ তাকে কৈ থাকিব মোক। গোটেই কাপোৰবোৰ ধুবলগীয়া হৈছে খচি। কি হ'ব এতিয়া? মই ক'লেই যাওঁ বাৰু? ভিতৰতো সোমাব নোৱাৰি, পিছফালেও যাব নোৱাৰি। ঢেঁকী দিয়া কথাকে কৈ আছে। অকল বাৰে প্ৰতি ঢেঁকী দিয়া। ঢেঁকীটোকো দিব নাজানো। চাউলো জাৰিব নোৱাৰো। ক'লে যাওঁ বাৰু এতিয়া? নবৌয়ে কাপোৰ ধুবলৈকে যেনিবা পলালে। মই বাৰু ক'লে যাওঁ? তিয়কলে গৈ পেলাই পিঠাকেইটাকে লৈ আহোঁগৈ নি বাৰু? কি যে কৰোঁ নহয়, একো উপায় পোৱা নাই। ঢেঁকীটোতে বহি দিওঁগৈ নি বাৰু? ঢেঁকী পৰিলেও পৰিব কেনেবাকৈ নামটোকে হ'ব ঢেঁকী দিব জানে বুলি। যাওঁ নি বাৰু? যাওঁচোন। চাওঁ আঁতৰক। ইমান ঢেঁকীত ঢেকঢেকাই পিঠা খুৱাই থাকিব নালাগে। চাওঁ ময়ে দিওঁ।
ভৰি কোনটো দিওঁ হয় এটা ভৰিও দেখোন জোখত আজি পাইছো দেখোন পাই গৈছো দেখোন মজা লাগিছে দেই সৰুতে খেলা নিচিনাহে লাগি গৈছে দেখোন ইমান সহজ নে দেখি দিয়াটো এনে পাতলা দেখোন এইটো ভৰিও দি চাওচোন এবাৰ মজা লাগিছে দেখোন বেলেগ আৰু পাৰি গ'লে দেখিলে নে এইবাৰ এখন উঠাই হৈ থাকিলে তেওঁক দেখাম বুলি ভাবিছিলো হে চাওক চাওক মজা লাগিছে দেই আজিৰ পৰা পিঠা খুন্দা চিন্তা নাই আৰু দেই মই খুন্দিম হৈ গ'ল ঢেঁকী দিছে ইমান ঠেং ঠেঙাই সৰু ল'ৰা ছোৱালীয়ে ধেমালি কৰা নিচিনাকে ঢেঁকী সেইটো ঠেলা খাই ঢেঁকী হ'ব এইটো ঢেঁকীটোৱে বেয়া হ'ব থ নালাগে হ'ব আৰু ইমানতে সেয়া দেখিলি ইমানখিনি কাপোৰ ধুই আনিছোঁ সেয়া বুঢ়ীজনী তেওঁ হেৰি নাই কিমানখিনি কাপোৰ চবৰে কাপোৰ ধুই আনিছোঁ তাই ঢেঁকীটো দিলেই বহুত কৰা হ'ল আৰু এনেকুৱা মানুহ এনেও কাম কৰি দি লাভ নাই দেই সিহঁতক একদম কাম কৰি দি লাভ নাই ইমানখিনি লয় চৰাই কাপোৰ গোটেইখন ধুই আনিছোঁ তেওঁ বোলো কাম হওকচোন হ'ব ঢেঁকীটো দিবলৈ পালে আৰু সেইটোকে বলকীয়া আছে অনবৰত মুখখনে পেলাই আছে সোপা এটা দি থৈ দিবলৈহে মন যায় বাছ মাৰি কাপোৰ কানি ধুই আনোতে ধুই অনাজনীহে গম পায় খাই থাকিলে কি হ'ব পিঠাকেইটা খুন্দোতেই ইমান বৰ কথা আৰু কিবা এটা কৰা হ'লেতো কথাই নাছিলে হয় পাই দেখিছেনে বাৰু ঢেঁকীটো দি দিলোগে তাকো পচন্দ নহ'ল ঢেঁকী বাৰু পচন্দ হোৱাৰ কথা নি বাৰু ঢেঁকীটো দিলেই হৈছে চাউলকেইটা খুন্দিলেই হৈছে পিঠাগুড়ি বনিলেই হৈছে এই শান্তি নাই আৰু ঢেঁকীকেইটা ইমান ধুনীয়াকৈ দি দিলোগে হ'লেও শান্তি নাই পচন্দে নহ'ল হেনো ঢেঁকী বোলে হেৰি সৰু ল'ৰা ছোৱালীয়ে খেলা আগতেহে বোলে খেলি থাকিলোঁ বোলে মই কথা একেবাৰে তেওঁ আমি কিবা জন্মতে শিকি আহিছোঁ নেকি বাৰু এতিয়া শিকিমহে আকৌ হয় নাই বাৰু নেলাগে দেই আমি পিঠা চিঠা নাখাওঁ ব'লক যাওঁ হেৰি দোকানলৈ যাওঁ ব'লক কিনা পিঠাকে লৈ আহোঁগৈ লাৰু চাৰু লৈ আহোঁগৈ আমি বেছিহে আইটেম আৰু লৈ আহিমগৈ দেই ব'লক খাবলৈ নাই এইবোৰ পিঠা চিঠা দেই ইমান কথা চথা শুনি পেলাই